নমস্কাৰ, মোৰ নাম পৰেশ গগৈ। মোৰ ঘৰ ৩ নং কাকপথাৰত। আজি কিছুদিনৰ আগতে এটি ডিগবৈ ফালৰ ভিডিঅ' দেখা পাইছোঁ। সেই ভিডিঅ'টিৰ ওপৰত সমাজত যি মানে কুপ্ৰভাৱ পৰিছে তাৰ বিষয়ে থুলমূলকৈ কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে ভিডিঅ'টি স্ক্ৰীণত চাই লওকচোন। আচলতে এই ভিডিঅ' কি হৈছে, এগৰাকী পুৰুষে তেওঁ নিজা পত্নীক সন্তান জন্ম দিব নোৱাৰাৰ কাৰণেই তেখেতৰ ওপৰত অমানৱিক পাশৱীয় অত্যাচাৰ চলাইছে। এইটো আচলতে দুখ কাৰ এইটো নাজানো। এনেধৰণৰ অত্যাচাৰ হ'ব নালাগে বা এনেধৰণৰ অমানৱীয় পাশৱীয় অত্যাচাৰ কৰিব নালাগে, যিহেতু তেখেতে নিজেই স্বামী আৰু নিজৰ পত্নী। তেনেস্থলত তেখেতসকলৰ দুয়োজনৰ গাতেই মোৰ ফালৰ পৰা মই ভাবোঁ কি পৰস্পৰৰ গাত তেওঁ সন্তান জন্ম দিব নোৱাৰিলে ঠিক আছে, সেইবুলি এনেধৰণৰ মাৰপিট, এনেকুৱা পাশৱিক দানৱীয় ৰূপ লৈ পেলাই এনেধৰণে অত্যাচাৰ কৰাটো সমীচীন হোৱা নাই বা ই সমাজত বেয়া প্ৰভাৱ পেলাব। গতিকে তেখেতসকলে যদি মনত দুখ পাইছে, আমি তেখেতসকলক অৱশ্যে এটা পৰামৰ্শ দিব পাৰোঁ। তেখেতসকলে যদি সন্তানৰ কাৰণে তেখেতৰ পত্নীগৰাকীক ইমান অত্যাচাৰ চলাইছে, তেতিয়াহ'লে কেইটামান তেখেতে পৰস্পৰে, অকল তেখেতেই নহয় উভয়ে পৰস্পৰে কেইটামান কথা তেখেতসকলে মানি চলক, তেতিয়া নিশ্চয় তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। প্ৰথম কথা হ'ল, তেখেতৰ পত্নীগৰাকী ঋতুমতী হোৱাৰ সময়টো ল'ব, 16 দিন ধৰিব। সেই 16 দিনৰ ভিতৰত প্ৰথমতেই তাৰে আগৰ 6 দিন বাদ দিব, প্ৰথম দিনৰ পৰা, আৰু পিছৰ 6 দিন বাদ দিব। মাজত অষ্টমী, নৱমী, দশমী 4টা দিন। সেই সপ্তমী, অষ্টমী, নৱমী, দশমী তিথিলৈকে এই ঋতুমতী তিথিৰ এই 4টা দিনত আপুনি মধুজামিনী পালন কৰিব পাৰিব। তেতিয়াহে, যেতিয়া আপোনাৰ চান্দ্ৰায়ন মাহৰ তিথি মিলিব লাগিব, যুগ্ম সংখ্যা মিলিব লাগিব, ঋতুমতী যুগ্ম সংখ্যা মিলিব লাগিব, চান্দ্ৰায়ন মাহৰ শুক্লপক্ষৰ যুগ্ম সংখ্যা মিলিব লাগিব। ঠিক সেইদৰে শুক্লপক্ষৰ যদি চান্দ্ৰায়ন মাহৰ সপ্তমী, অষ্টমী, নৱমী, দশমী মিলাই বৰাবৰ হৈ যায়, বৰ ভাল কথা। আৰু অন্যহাতেদি এই যিকেইটা নক্ষত্ৰ আছে, সেই নক্ষত্ৰ 27টা নক্ষত্ৰৰ ভিতৰত, তাৰ ভিতৰত 6টা যুগ্ম সংখ্যাৰ নক্ষত্ৰ আছে। সেই নক্ষত্ৰ কেতিয়া ক'ত কেনেধৰণে অৱস্থান কৰিছে বা গ্ৰহকেইটাই ক'ত কেনেধৰণে অৱস্থান কৰিছে, সেইলৈ আপোনালোকে তৎপৰ হ'ব, সেইলৈ সচেতন হ'ব। সেইলৈ সচেতন হৈ পেলাই সেই মধুজামিনী পালন কৰাটো নিতান্তই প্ৰয়োজন। আৰু অন্যহাতেদি যিকেইটা একাদশী কৃষ্ণপক্ষ, কৃষ্ণপক্ষত নকৰিব। কৃষ্ণপক্ষটো হৈছে তমগুণ, আৰু সেই তমগুণী সময়ত তেনেধৰণৰ মাংগলিক কাম নকৰাই ভাল। আৰু এটা কথা হ'ল কি, এই যিকেইটা আপোনাৰ তিথিৰ কথা ক'লোঁ, নক্ষত্ৰৰ কথা ক'লোঁ, সেই অনুপাতে যুগ্ম বাৰ বাছি ল'লেও আৰু মংগল হয়। বিশেষকৈ বহাগ মাহত অতি মংগল হয়। এইটো হ'ল অতি শ্ৰেষ্ঠ মাহ, অতি পুণ্য মাহ বহাগ মাহটো। ইয়াতে বিশেষকৈ খাদ্যপ্ৰাণৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। যেনেকৈ তমগুণী খাদ্য, যেনেকৈ আপোনাৰ আবতৰীয়া খাদ্য, সেইখিনি খাব নালাগিব। পৰস্পৰে সেইখিনি পালন কৰিব লাগিব। বসুদেৱ দৈৱকীয়ে যেনেকৈ খাদ্য শৃংখলিত হৈ বন্দীশালত আছিল, ঠিক তেনেধৰণে সেই নিয়ম নীতি পালন কৰিব লাগিব। যেনেকৈ আপুনি জহা চাউল, মুগ দাইল খাব লাগিব। আৰু এতিয়া জাবালি মুনিয়ে ঋতম্ভক ৰজাক কৈছে যে মাত্ৰ পুত্ৰ সন্তান লাভৰ কাৰণে 3টা পথ আছে। সেই 3টা পথ হৈছে কি, বিষ্ণুক সন্তুষ্ট কৰা, মহাদেৱক সন্তুষ্ট কৰা বা ধেনুক সন্তুষ্ট কৰা। এতিয়া মহাদেৱক সন্তুষ্ট কৰিবলৈ যাওঁতে কি হ'ব লাগিব, শৌচ, ক্ষমা, দয়া, শৌচ, তাৰপিছতে আপোনাৰ এইবিলাক আৰু কি কয়, খাদ্যপ্ৰাণটোৰ প্ৰতি যত্ন ল'ব লাগিব। ধৰক যেনেকৈ ঘি, মাখন, দৈ, এৱা এইবিলাক খাব লাগিব। মাছ মাংস খোৱা নিষেধ, অত্যন্ত মাছ খাবলৈ মন থাকিলে মাগুৰ মাছটো খাব লাগিব। জহা চাউল আৰু মুগ দাইল, এইখিনি কলডিল, বেতগাজ, পালেং, গাজৰ, খুতৰা ইত্যাদি এইবিলাক খাব পাৰে। অত্যন্ত মাছ খাবলৈ মন থাকিলে মাগুৰ মাছটো খাব লাগে। তাৰপিছত আবতৰীয়া বস্তুবিলাক খাব নালাগে, যেনে শিঙি মাছ, শাল মাছ, ৰঙালাও ইত্যাদি এনেকুৱা ধৰণৰ কিছুমান তামসিক গুণ থকা বস্তুবিলাক বৰ্জন কৰাটো নিতান্তই প্ৰয়োজন। আৰু পাৰিলে কৃষ্ণপক্ষ তিথিকেইটা ব্ৰত থাকিব পাৰিলে ভাল। এতিয়া কথা হ'ল কি, এই তিথিকেইটা পালন কৰি পেলাই যেতিয়া আপোনাৰ যদি মধুজামিনী পালন কৰে, নিশ্চয় তেখেতে সফল হ'ব। আৰু এই কি কয়
এতিয়া কথা হ'ল এই গোটেইখিনি নিৰ্ভৰ কৰিব খাদ্যপ্ৰাণৰ ওপৰত, তিথিৰ ওপৰত, গোটেই বস্তুখিনি। এতিয়া বিষ্ণু শিৱক সন্তুষ্ট কৰা মানেই এতিয়া এইটো কথাটো মই ভাঙি ক'লোৱেই, দম্ভ অহংকাৰ, হত্যা, লুণ্ঠন, নিষ্পেষণ, নিপীড়ন, প্ৰপীড়ন, উৎপীড়ন সেইবিলাকৰ পৰা মানে দূৰত থাকিব লাগিব। দম্ভ অহংকাৰ সেইবিলাকৰ পৰা দূৰত থাকিব লাগিব, পাপ অন্যায় সেইবিলাকৰ পৰা দূৰত থাকিব লাগিব, সদায় সদালাপী হ'ব লাগিব, সত্য কথা ক'ব লাগিব, ধৰ্মপৰায়ণ হ'ব লাগিব, ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগিব। তেতিয়া সেইটো বিষ্ণু পূজা কৰা হ'ল। আৰু মানে নিয়ম সংযম এইবিলাক পালন কৰিব লাগিব। আৰু এই গাখীৰৰ কথাটো মই ক'লোৱেই, ঘি মাখনৰ কথাটো। এতিয়া এনেও আপোনালোকে জানেই যে বিজ্ঞানসন্মতভাৱে তিৰোতাৰ 22 যোৰা ক্ৰম'জম, পুৰুষৰ 23 যোৰা। তাৰে পুৰুষৰ হ'ল X 22 যোৰা, স্ত্ৰীৰ হ'ল X 22 যোৰা। গতিকে XX যদি আহি যায় তেতিয়া মানে কন্যা সন্তান হ'বই, সেইটো নিৰ্ঘাত সত্য, তাত কোনো ভুল নাই। কিন্তু Y ক্ৰম'জম, পুৰুষৰ ফালৰ পৰা Y ক্ৰম'জম আহিবলৈ হ'লে কি উপায় কৰিব লাগিব? উপায় সেই বিষ্ণু আৰু মহাদেৱক সন্তুষ্ট কৰিব পাৰিলেই, যথাসময়ত মধুজামিনী পালন কৰিলে নিশ্চয় আপুনি ফলৱতী হ'ব আৰু আপোনাৰ Y ক্ৰম'জম আহি আপোনাৰ পুত্ৰ সন্তান লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। পালন কৰিব পাৰে, অৱশ্যে হ'ব বুলি মই খাটাং কথা ক'ব নোৱাৰোঁ, কাৰণ জাবালি মুনিয়ে ঋতম্ভক ৰজাক যিখিনি কথা কৈছিল পুৰাণত, সেই কথাখিনি আপোনাক উদ্ধৃতি দি আপোনালোকৰ মাজলৈ ঠেলি দিছোঁ। ইয়াৰ পৰা হয়তো আপোনালোকৰ কিছু উপকাৰ হ'ব বুলি ভাবিহে এই বক্তব্যখিনি মই আগবঢ়ালোঁ। ধন্যবাদ।